নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই ইণ্ডিয়ান হিষ্ট্ৰী বিষয়ে আলোচনা কৰিম আৰু এই ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো যে আগন্তুক 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা হ'বলগীয়া আছে আৰু তাতো এই জেনেৰেল নলেজৰ পাৰ্টটোত এই ইণ্ডিয়ান হিষ্ট্ৰী সোমাই আছে। গতিকে আজি মই ইণ্ডিয়ান হিষ্ট্ৰী বিষয়ে আলোচনা কৰিম। এই ভাৰতৰ ইতিহাস ভাৰত বুৰঞ্জীৰ আৰু কিছুমান প্ৰশ্ন প্ৰায় আহি থাকে। সেই তেনেধৰণৰ প্ৰশ্ন কিছুমান আজি লৈ আহিছো। আশা কৰো আজি ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পায় তেন্তে লাইক কমেন্ট আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কৌটিল্যৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? কৌটিল্যৰ বিখ্যাত গ্ৰন্থখন হৈছে অৰ্থশাস্ত্ৰ। অৰ্থাৎ আপোনালোকৰ যদি পৰীক্ষাত আহে কৌটিল্যৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি, তেতিয়া আপোনালোকে কি লিখিব? অৰ্থশাস্ত্ৰ। আৰু আপোনালোকৰ আহিব পাৰে যে বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? বুদ্ধদেৱৰ লুম্বিনী নামৰ ঠাইডোখৰত। তাৰ পিছত আপোনালোকক সুধিব পাৰে যে ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইণ্ডিকা গ্ৰন্থখনৰ নাম হৈছে ইণ্ডিকা। এই প্ৰশ্নটো কিন্তু প্ৰায় আহি থাকে, আপোনালোকে মনত ৰাখি থব। ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল? গ্ৰন্থখন মেগেস্থেনিছে লিখিছিল। মেগেস্থেনিছে ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছে। আৰু এই মেগেস্থেনিছে কি কৰিছিল? চন্দ্ৰগুপ্তৰ ৰাজসভাত কিছুদিনৰ কাৰণে থাকিবলৈ গৈছিল আৰু তেতিয়াই তেওঁ এই ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছিল। তাৰপিছত আপোনালোকক আহিব পাৰে তহকিক-ই-হিন্দ গ্ৰন্থখন কোনে লিখিছিল? আৰু ইয়াৰ পিছত আপোনালোকে জানিব লাগিব যে তহকিক-ই-হিন্দ গ্ৰন্থখন কোনে লিখিছিল? আৰু এই গ্ৰন্থখন লিখিছিল আল-বেৰুনি। কোনে লিখিছিল? আল-বেৰুনি। আপোনালোকে এইটো মনত ৰাখি থব। তাৰপিছত আপোনালোকে জানিব লাগিব যে তাৰিখ-ই-হিন্দ গ্ৰন্থখন কোনে লিখিছিল? তাৰিখ-ই-হিন্দ গ্ৰন্থখন কোনে লিখিছিল? এই গ্ৰন্থখন লিখিছিল মীৰ মহম্মদ মাছুম। এই গ্ৰন্থখন কোনে লিখিছিল? তাৰিখ-ই-হিন্দ। অৰ্থাৎ আমি গম পালো যে তহকিক-ই-হিন্দ গ্ৰন্থখন আল-বেৰুনিয়ে লিখিছিল আৰু তাৰিখ-ই-হিন্দ গ্ৰন্থখন লিখিছিল কোনে লিখিছিল? মীৰ মহম্মদ মাছুম। আৰু এই যে তাৰিখ-ই-হিন্দ গ্ৰন্থখনত আৰবসকলৰ হিন্দু অভিযানৰ সময়ৰ পৰা আকবৰৰ ৰাজত্বকালৰ সময়খিনিলৈকে এই গ্ৰন্থখনত সম্পূৰ্ণ বিৱৰণ দিয়া আছে। তাৰপিছত কিতাব-উল-য়ামিন গ্ৰন্থখন কোনে লিখিছিল? কিতাব-উল-য়ামিন গ্ৰন্থখন লিখিছিল আবু নাছেৰ। এই গ্ৰন্থখন লিখিছিল আবু নাছেৰ বিন উতবি। আৰু এই গ্ৰন্থখনত গজনীৰ চুলতান চবুকতগিন আৰু চুলতান মামুদৰ ৰাজত্বকালৰ গোটেইখিনি কথা এই কিতাব-উল-য়ামিন গ্ৰন্থখনত উল্লেখ আছে। ইয়াৰ পিছত আপোনালোকে জানিব লাগিব তাজ-উল-মাছিৰ গ্ৰন্থখন কোনে লিখিছিল? তাজ-উল-মাছিৰ গ্ৰন্থখন কোনে লিখিছিল? লিখিছিল হাছান নিজামী। কোনে লিখিছিল? হাছান। এই গ্ৰন্থখন লিখিছিল হাছান নিজামী। কোনে লিখিছিল? হাছান
নিজামী আৰু এই গ্ৰন্থখনত 1192 খ্ৰীষ্টাব্দৰ পৰা 1228 খ্ৰীষ্টাব্দৰ মাজৰ যিখিনি ঘটনাৱলী আছে সেই ঘটনাৱলীখিনি এই তাজ-উল-মাছিৰ গ্ৰন্থখনত উল্লেখ আছে আৰু এই গ্ৰন্থখনত কুতুবুদ্দিন আইবক আৰু ইলতুৎমিছৰ ৰাজত্বকালৰ গোটেইখিনি ঘটনাৱলী এই গ্ৰন্থখনত উল্লেখ আছে ইয়াৰ পিছত আপোনালোকে জানিব লাগিব তুৰ্কী সাম্ৰাজ্যবাদৰ অগ্ৰগতিৰ বিৱৰণ থকা এখন অমূল্য গ্ৰন্থ হৈছে তবাকত-ই-নাছিৰী গ্ৰন্থখনৰ নাম হৈছে তবাকত-ই-নাছিৰী এইখনত কি হৈছে তুৰ্কী সাম্ৰাজ্যবাদৰ অগ্ৰগতিৰ বিৱৰণ এই তবাকত-ই-নাছিৰী গ্ৰন্থখনত উল্লেখ আছে আৰু এই গ্ৰন্থখন লিখিছিল মিনহাজ-উদ্দিন চিৰাজে এই গ্ৰন্থখন লিখিছিল এই গ্ৰন্থখনত মহম্মদ ঘুৰিৰ ভাৰত অভিযান আৰু বখতিয়াৰ খিলজীৰ বংগজয় আৰু কামৰূপ অভিযানৰ বিৱৰণ এই গ্ৰন্থখনত উল্লেখ আছে পিছত আপোনালোকে জানিব লাগিব আৰু এখন গ্ৰন্থ তাৰিখ-ই-ফিৰোজশাহী গ্ৰন্থখন কোনে লিখিছিল ফিৰোজশাহী গ্ৰন্থখন কোনে লিখিছিল এই গ্ৰন্থখন লিখিছিল জিয়াউদ্দিন বাৰুনীয়ে এই গ্ৰন্থখন লিখিছিল জিয়াউদ্দিন বাৰুনী আৰু জিয়াউদ্দিন বাৰুনীৰ আন এখন গ্ৰন্থ হৈছে ফতুৱা-ই-জাহানদাৰী এইসমূহ আপোনালোকে মনত ৰাখি থব পিছত আপোনালোকে জানিব লাগিব যে তাৰপিছত আন এখন গ্ৰন্থ হৈছে জৌয়ানি-উল-হিয়াকত এই গ্ৰন্থখন কোনে লিখিছিল এই গ্ৰন্থখন লিখিছিল মহম্মদ আৰফিয়ে এই গ্ৰন্থখন লিখিছিল এই গ্ৰন্থখন লিখিছিল এই গ্ৰন্থখনত চুলতান জীৱনৰ বিভিন্ন ধৰণৰ ঘটনা এই গ্ৰন্থখনত লিখা আছে গতিকে আপোনালোকে এই গ্ৰন্থসমূহ প্ৰাচীন যুগৰ আৰু মধ্যযুগৰ যিসমূহ গ্ৰন্থ আছে সেই গ্ৰন্থসমূহ আপোনালোকে মনত ৰাখি থব আৰু মই যিখিনি গ্ৰন্থৰ নাম লিখি দিলো আপোনালোকে নোট ডাউন কৰি যাব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নও কিন্তু ভাৰতৰ ইতিহাসৰ পৰা অহা দেখা যায় আজি ভিডিঅটো মই ইমানতে সামৰিব লাগিব ইয়াৰ পাছৰখিনি মই নেক্সট ভিডিঅত লৈ আহিম আশা কৰো আজি ভিডিঅটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেন্ট আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅটো শ্বেয়াৰ কৰি দিব আজিলৈ ধন্যবাদ